গুড মৰ্নিং বন্ধুসকল, কি খবৰ বাৰু? আজি মহাবিদ্যালয় সপ্তাহৰ শেষৰটো দিন। আজি শোভাযাত্ৰাৰ লগতে প্ৰাইজ ডিষ্ট্ৰিবিউচন আছে, সেয়েহে দুইজনী ওলাই কলেজলৈ বুলি আহিলোঁ। মই যে সাজোন কাচোন কৰিবৰ বাবে সময় নাপালোঁ। এই প্লে কাৰ্ডবোৰ বনাই থাকোঁতে কেৱল মাত্ৰ শাৰীখন পিন্ধি আহি কলেজ পালোহি। চাওকচোন, এই ধুনীয়া পৰিৱেশটোৱে সোমাই গ'লে যেন কিবা আপোন পাহৰাই হৈ যাওঁ। ইমান ধুনীয়া পৰিৱেশ। পিছে যিয়েই নহওক, মই কিন্তু গৈ এতিয়া সাজোন কাচোন কৰিবই লাগিব, নহ'লে এই পেটুলিৰ দৰে ৰূপটো দেখি কোনোবাইতো ভয়েই খাব। আহিয়ে মেকআপ ৰুমত সোমালোঁ। মেকআপ ৰুমত সকলো জীয়ৰীসকলে আমাৰ সাজোন কাচোন কৰিয়েই আছিল। ময়ো ৰৈ নাথাকি পোনেই ৰুমলৈ সোমাই গ'লোঁ আৰু গৈয়ে মেমক সুধিলোঁ যে শাৰীখন পিন্ধা হৈছেনে নাই। মেমে অলপ ঠিক ঠাক কৰি দিলে আৰু তাৰ পাছতেই মই মুখত অলপ মেকআপ কৰিবৰ বাবে গ'লোঁ। মেকআপ কৰি লোৱাৰ পাছৰ ৰূপটো মোৰ এয়া, এনেকৈ ওলাই ল'লোঁ আৰু আমাৰ এইসকল ওলাই আছে আৰু ছাৰেও কোনোবা এজনক সজাই আছে। এয়া লগৰখিনি, মানে একেবাৰে ডিপাৰ্টমেণ্টৰ লগৰ। ইহঁতেও ধুনীয়াকৈ সাজি কাচি আহিছে আৰু তাৰ পাছতে এয়া চুৰুজে আনিছে মাছ আৰু এইফালে তিলপিঠা, লাড়ু আৰু সৌ আছে দেখিছে আমাৰ ভেলাঘৰ, মানে মাঘ বিহুৰ আয়োজন। চাওকচোন, ভিডিঅ'টো বনাব লওঁতে চিত্ৰতাই দিলে নহয় এণ্ট্ৰি। বাৰু যিয়েই নহওক, এয়া সাজি কাচি দুৰ্গা পূজাৰ বাবে মই সাজু হৈ ল'লোঁ। আজি প্ৰতিজন ব্যস্তই ব্যস্ত আৰু এই ব্যস্ত প্ৰতিজন ফৰকাটিয়ানৰ মনত আজি উলাহে নধৰে। নিজৰ বিভাগটোৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাত যেন সকলো উঠি পৰি লাগিছে। আমিও তাৰ ব্যতিক্ৰম নহয়। মহাবিদ্যালয় সপ্তাহৰ এই দিনটোলৈ যেন আমি অতি হেঁপাহেৰে ৰওঁ। ৰ'ব, এইখিনিতে আমাৰ উৰুকা নিশাৰ ঠেলাখন দেখুৱাই লওঁ। এই মাছটো যে দেখিছে, চুৰুজে মাটিৰে তৈয়াৰ কৰিছে। কেনে প্ৰতিভা ন? এয়া আমাৰ সকলোৱে সাজু হৈছে বয় বস্তু লৈ। এইকেইটা ভাইটি আকৌ আমাৰ ডিপাৰ্টমেণ্টৰেই। এয়া শোভাযাত্ৰাত প্ৰদৰ্শন কৰিব দৌল উৎসৱ, সেয়ে সঞ্জয় আৰু চুম্পীয়ে ফাকুৱা সাজু কৰি লৈছে। সকলো ডিপাৰ্টমেণ্ট আহি এনেদৰে ফিল্ডত সাজু হৈছেহি আৰু সঁচাই এই সময়বোৰক যদি পৰা হ'লে থমকাই ৰাখিলোহেঁতেন আৰু হেঁপাহ পলুৱাই উপভোগ কৰিলোহেঁতেন। কাৰণ কেইদিনমানৰ পাছতেই যে এই ব্যস্ততাখিনি নাথাকিব। মহাবিদ্যালয় সপ্তাহ বুলি কৰা হেঁপাহ আৰু ব্যস্ততাখিনি কোনোবাখিনিত স্মৃতি হৈ ৰ'ব। সৌৱা মই দুৰ্গা পূজাৰ বাবে ধূনা জ্বলাই লৈছোঁ আমি গোটেইকেইজনীয়ে, আৰু আমাৰ কাষতেই আছে ছ'চিয়লজি ডিপাৰ্টমেণ্ট আৰু এয়া আমাৰ সকলো প্ৰায় সাজু হৈছেই। এইফালে সঞ্জয়ে ভণ্টিকেইজনীক চাকি সাজু কৰি দিছে, কাৰণ তেওঁলোকে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দেৱালীত ওলাইছে। আৰু এয়া চাওক, উৰুকাৰ নিশা মাছ কাটোতে পাৰ্থৰ গাত পৰা মাছৰ তেজৰ চেকুৰা দেখুৱাবলৈ টুলুমণিয়ে লগাই দিছে লিপষ্টিক। আৰু এনেকৈ ধেমালি ধুমুলাবোৰ কৰি আমি আমাৰ শোভাযাত্ৰাটো উলিয়াইছোঁ। এয়া আকৌ মই প্ৰথমৰ পৰা শোভাযাত্ৰাটো দেখুৱাব খুজিছোঁ। প্ৰথমতেই আছে বহাগ বিহু আৰু এয়া আমাৰ বহাগ বিহুৰ ডেকা গাভৰুসকল। তাৰ পাছতেই আছে মাঘ বিহু আৰু এয়া পাৰ্থই মাছ কাটিয়ে আছে। আৰু এয়া আছে কাতি বিহু। কাতি বিহুৰ পাছতেই আছে হোলী, হোলীৰ পাছত আছে দীপাৱলী আৰু তাৰ পাছতেই আছে দুৰ্গা পূজা আৰু একেবাৰে শেষত আছে ঈদ। আৰু এনেকৈ আমি সৰু সুৰাকৈ আমাৰ শোভাযাত্ৰাটো উলিয়ালোঁ। শোভাযাত্ৰাত লাগে যিয়েই নোলাওঁ, কিন্তু টিপ টপ দেখিলে বুলি বিহুগীত এটা নাগাই আনন্দ নকৰিলে জানো আনন্দই পূৰ্ণতা পাব? সেয়ে আমি সকলোৱে নাচিলোঁ, ফূৰ্তি কৰিলোঁ আৰু এনেকৈ আনন্দ কৰিলোঁ। শোভাযাত্ৰা শেষ হোৱাৰ লগে লগে গৈ মই মুগাৰ সাজযোৰ পিন্ধি আহিলোঁ। ইফালে বঁটা বিতৰণী সভা আৰম্ভ হ'লেই। ময়ো দুটামান তাতেই বঁটা পাইছিলোঁ, কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো আছিল যে এইবাৰ ফৰকাটিং মহাবিদ্যালয়ত মই মিছ ফৰকাটিং হৈছিলোঁ। গতিকে অতি হেঁপাহেৰে সেই বঁটাটো ল'বৰ বাবে মই অপেক্ষা কৰি আছিলোঁ। এইফালে মোক বঁটা প্ৰদান কৰিলে শ্ৰদ্ধাৰ গায়ত্ৰী মেমে, আৰু এই সময়খিনি যেন মোৰ বাবে একেবাৰে বাখৰুৱা আছিল। অপ্ৰকাশযোগ্য অভিজ্ঞতা। মহাবিদ্যালয়খনে যেন মৰম, হেঁপাহ আৰু আশাবোৰক উপহাৰ দিছে। এনেকৈ আমাৰ বঁটা বিতৰণী সভাখন শেষ হ'ল আৰু তাৰ পাছতেই চলিল আমাৰ ফটো ছেশ্যন। বাৰু যিয়েই নহওক, বঁটা বিতৰণী সভাখনৰ জৱনিকা পৰাৰ লগে লগে আমাৰ জীৱনৰ এটা মধুৰ মুহূৰ্তৰ জৱনিকা পেলাই আজিৰ ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।